अब तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर अपने जीजा जी फेंक के मारो या फूफा जी, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूँ। তো হে দোস্ত এই বছৰৰ প্ৰথমটো পিকনিকত ঠাই বিচৰাটো বহুত ডাঙৰ প্ৰব্লেম ভাই কাৰণ এনেকুৱা এটা ৰাস্তাৰে আমি গৈ থাকিম আমাৰ মাইণ্ডত এইটো থাকে পিকনিক খোৱাৰ আগত তাৰপিছত ধুনীয়াকৈ এনেকুৱাকৈ বহি ফেলে খাম কিন্তু তাত গৈ ফেলে দেখোঁ মানুহ চাৰিওফালে 1 ইঞ্চি ঠাই নাই কোনোবাই মাল খাই পৰি আছে কোনোবাই চিঞৰি আছে কাৰো গান কায়ো শুনা নাই এনেকুৱা পৰিস্থিতি হৈ যায় মানে তো সেইবাবে আমাৰ আজি শান্তিৰ এটা পিকনিক কৰিম আৰু এইবাৰ ভাবিছোঁ আমি বহুতে নোযোৱা প্লেচ এটাত যাম সেইটো হৈছে আমি পিকনিকৰ মানে বজাৰ কৰি থকাৰ কাৰণে অলপমান চাহ খাই লওঁ পেটিছো আহিল তিনজনকে বহিব লগা আছে পিছফালে বক্সটো আছে মই পুৰা গিয়াৰৰ ওপৰত বহিছো এই ৰকিবা লাগিছে এতিয়া 9টা বাজিল আৰু বজাৰ পাতি কৰি আহি কিনে হেণ্ডিমেন 5 ল'ব লাগিব তে 5 ল'ব ৰ'ব গাড়ী নাম্বাৰ ইমান আছিল আমাৰ 200 টকা ল'লে 200 টকা আমাক এটা ভালছে জেগা লাগিব নদীৰ পাৰ ধলি ভাল তো পাই গ'লো গাড়ীখন আপোনালোকৰ থক জয় থৈ বস্তুখিনি নামে লওঁ কিনি জেগা খাবলৈ ঠিক কৰিছোঁ নদীটোৰ পাৰতে বাপ্পা ঐ কিবাকে আহিব দে ভাল দে কিবাকে টকাৰ কেনে লাগছি মজা না কেই কিলো খাব কেই কিলো 5 কেজি মান খাই দিম একেলগে হাই আল্টিমেট জায়গা বিশেষ বুলিবলৈ এইটোৱে প্লেচ জৰুৰী দিয়ক খাব লাগিব ভাত হৈ গ'ল আৰু এতিয়া ভাত দি আছে এতিয়া অলপ খাব লাগিব কাৰণ জেগাটো বহুত কম আমি আধা খাই ল'ম এতিয়া কচিং আছে এইফালে ডিম্পু আছে তো ফাইনেলি পিকনিক ছাকচেছফুল তো খানা পিনা হৈ গ'ল আৰু বস্তুবিলাক লৈ আহিলোঁ এতিয়া যাব লাগে বহুত ভাগৰ লাগিছে বহুত বস্তু